Good morning friends, welcome to my channel Dodi TV Lifestyle. আজি মই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আপোনালোকক কৈছিলোঁ যেহেতু মই ঘৰ শিফটিং কৰিম, সো ঘৰ শিফটিং কৰাৰ বাবে মই এইকেইদিন একো ব্লগ বনাব পৰা নাই, অলপ বিজি আছিলোঁ আৰু নতুন ঘৰটোৰো কাম সম্পূৰ্ণ হোৱাগৈ নাই, অলপ বাকী আছে, গতিকে মই তেনেকৈ একো ভিডিঅ' বনোৱা নাই। তথাপি ভাবিলোঁ আজি আহোঁ, অলপ কথা পাতোঁ আপোনালোকৰ লগত আৰু মই ঘৰৰ অলপ চলপ কিবাকিবি দেখুৱাম, শ্বেয়াৰ কৰিম। সম্পূৰ্ণ নহয়, যিটো সম্পূৰ্ণ হ'ব ঘৰটো মই আপোনালোকক দেখুৱাম, গতিকে চাই থাকিব মোৰ লগত। হেল্ল' ফ্ৰেণ্ডছ, আৰু এতিয়া মই দেখুৱাম ঘৰৰ বাহিৰৰ অলপমান পৰিৱেশটো কেনেকুৱা, মোৰ এখন ঘৰৰ বাহিৰৰ পৰিৱেশটো। চ' চাওক, এয়া হ'ল তলৰ ফালে, এয়া তলৰ ৰাস্তাটো, তলৰ গেট, এয়া মোটামুটি গাড়ীবোৰ যায়, এয়া ওচৰতে নামঘৰ এটা আছে। চ' তলৰ পৰিৱেশটো ভালেই লাগে, যিহেতু গ্ৰীণ পৰিৱেশ। এইবোৰ ৰাস্তা হয়, এইবোৰ অলপ দেখুৱাই থাকিম। অলপমান মিস্ত্ৰী লাগি আছে, যিহেতু ইমান ভালকৈ দেখুৱাব নোৱাৰোঁ, কাম হৈ আছে। আৰু এইখন আছে আমাৰ গেট, এনেকৈ আহক দেখুৱাই থাকিম। আৰু এইটো হৈছে আমাৰ ঘৰৰ চিৰি, সেইফালে চাই চিৰি, কি কয় এনেকৈ হয়, এইটো ঘৰৰ চিৰি। আৰু এনেকৈ চাই থাকিব, মই দেখুৱাই থাকিম নতুন ঘৰৰ কামবোৰ, নতুন ঘৰৰ পৰিৱেশটো। চ' চাই থাকিব মোৰ লগত। এয়া আমাৰ ঘৰৰ তলৰ পৰিৱেশটো, ঘৰৰ তলৰ ৰাস্তাটো, গেটখনৰ সন্মুখত আৰু দুটা ৰাস্তা আছে, তেনেকৈ গাড়ী মটৰবোৰ গৈ থাকে, মানুহৰ ঘৰ আছে, ওপৰৰ পৰা চাই বহুত ভাল লাগে। চ' চাওক আপোনালোকে মোৰ লগত আমাৰ ঘৰৰ তলৰ পৰিৱেশ। এয়া হৈছে আমাৰ ঘৰৰ আগফালৰ ৰাস্তাবোৰ। আমি গৈ আছোঁ আজি উৰুকাৰ বজাৰ কৰিবলৈকে। এইটো আমাৰ ঘৰৰ ৰাস্তা হয়, অলপমান গ'লে বজাৰখন পায়। বজাৰলৈকে পালোহি আমি বজাৰ। আজি উৰুকাৰ কাৰণে বহুত মানুহ আছে, ৰাতিপুৱাই চাইডত বহুত মানুহ আহিছিলে, আমি অলপমান দেৰিকৈ আহিলোঁ, কমচে কম 12টা বাজিলে আৰু, গতিকে এতিয়া ইমান মানুহ নাথাকে, তথাপিও নোহোৱা নহয়, বহুত মানুহ আছে এতিয়াও।
চাওকচোন ইমান ডাঙৰ ডাঙৰ মাছ ওলাইছে দেখিবলৈ ইমান ধুনীয়া লাগে ন এই মাছবোৰ এয়া আমাৰ গেটখন পালোহি আমাৰ ঘৰ পালোহি সোমাইছোঁ ভিতৰত চাই থাকক এইবোৰ মিস্ত্ৰীয়ে ইটা বালি পেলাই থৈ দিছে আৰু দেখা নাপ আমাৰ ঘৰ পালো